প্ৰেম কি হয়? যেতিয়া আপুনি এজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হয়, কল্পনাৰ সাগৰত ডুব গৈ জীৱনে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে এইজনে আনজনক, সেয়া প্ৰেম। আপুনি ইমানেই তেওঁক ভাল পাবলৈ লয়, তেওঁৰ অবিহনে জীৱনটো আপুনি কল্পনাও কৰিব নোৱাৰে। শৰীৰত আঘাত তেওঁ পায় আৰু কষ্ট আপোনাৰো হয়। মানসিকভাৱে যদি কেতিয়াবা তেওঁ অশান্তিত থাকে, টোপনি আপোনাৰো ক্ষতি হয়। যেতিয়া তেওঁৰ সমস্যাবোৰ আপোনাৰো সমস্যা হৈ পৰে, তেওঁৰ দুখবোৰ আপোনাৰো দুখ হৈ পৰে, মানে আপুনি নিভাঁজ প্ৰেমৰ গৰাকী। কিন্তু কাৰোবাক ভাল পালে যে তেওঁক নিজৰ কৰি ল'ব লাগিব, সেয়া জানো ভুল ধাৰণা নহয়? প্ৰেম কৰক সন্মান, মৰম, যত্নৰে, কোনো আশা স্বাৰ্থ নোহোৱাকৈ, যিদৰে ৰাধা কৃষ্ণই প্ৰেম কৰিছিল।